হাই দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল মই আপোনালোকক আজি লৈ যাব খুজিছোঁ আমাৰ এই অঞ্চলৰ কাষৰীয়া অঞ্চলৰ অতি প্ৰাচীন কালৰে পৰা চলি অহা অন্যতম পূজাৰ পৰিৱেশৰ মাজলৈ গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক তেন্তে বলক আমি এই পূজাত সকলোৱে অংশগ্ৰহণ কৰোঁ গোৱালপাৰাৰ ৰংজুলি অঞ্চলৰ কাষৰীয়া অঞ্চলত লাগি থকা এখন শালপাৰা গাঁৱত অৱস্থিত শ্ৰী শ্ৰী মা শ্মশানকালী মন্দিৰৰ আয়োজন কৰা এই পূজাৰ পৰিৱেশৰ মাজত লৈ গৈ আছোঁ যিটো মন্দিৰ মাৰ শক্তিপীঠ হিচাপে জনা যায় ই হৈছে প্ৰায় শ বছৰ পাৰ হোৱা এটা অতি জাগ্ৰত মন্দিৰ গোৱালপাৰা অঞ্চলৰ ৰংজুলিৰ কাষৰীয়া টিপলাই মূলপথৰ মাজেৰে গ'লে এই শালপাৰা শ্ৰী শ্ৰী মা শ্মশানকালীৰ মন্দিৰটো আমি পাম ইতিমধ্যে আমি পালোঁ আমাৰ এই মাৰ অতি জাগ্ৰত এই মন্দিৰ পূজাথলী আমি ইতিমধ্যে পাই গ'লোঁ মাৰ এই দেৱী ধামৰ মুখ্য দুৱাৰ আমাৰ এই অঞ্চলৰ উপৰিও গোৱালপাৰা আৰু কামৰূপ জিলাৰ একাংশ ভক্তবান লোকে এই পূজাত মা ৰাখিছ ল'বলৈ দূৰ দূৰণিৰ পৰা আহে এই মন্দিৰৰ পূজা পৰম্পৰা অতীজৰে পৰা চলি আছে আৰু ভৱিষ্যতলৈ অটুট হৈ থাকিব আমাৰ বিশ্বাস যে এই মাৰ মন্দিৰত যদি আপুনি শুদ্ধ চিত্তে আৰু শুদ্ধ মনে মাৰ আশীৰ্বাদ লৈছে নিশ্চয় আপোনাৰ মনোকামনা পূৰ্ণ হ'ব মনোমোহা পৰিৱেশৰে আবৃত মাৰ পুণ্যভূমি সঁচাই অতি সুন্দৰ এক শান্তিময় পৰিৱেশে চৌদিশে বিৰাজ কৰি আছে মন্দিৰ মানে যিদৰে পবিত্ৰতা সেয়াই সঁচাই ইয়াত অনুভৱ আহি যায় গোৱালপাৰা ৰংজুলি গাঁৱৰ কাষৰীয়া এই শালপাৰা অঞ্চলৰ মাৰ কালীৰ মন্দিৰৰ এটি অন্যতম বৈশিষ্ট্য হৈছে এই পূজা অসমীয়া জেঠ মাহৰ প্ৰথম মঙলবাৰৰ অথবা শনিবাৰেহে
আয়োজন কৰা হয়। এইবাৰৰ পূজাৰ প্ৰস্তুতিও বহুখিনি ব্যয়বহুল। প্ৰায় 200 বছৰ সম্পূৰ্ণ কৰিবলগীয়া এই পূজাৰ পৰম্পৰা 1827 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে আৰু এয়া ভৱিষ্যতলৈও অটুট হৈ ৰ'ব। এই মাৰ মন্দিৰৰ পূজাৰ সফল ভক্তসকলে ইতিমধ্যে সম্পূৰ্ণ লাভ কৰিছে, সেয়া আজিও প্ৰমাণ আছে। সেই বিশেষ দিনটোত বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম এই মন্দিৰত দেখিবলৈ পোৱা যায়। পূজাৰ কিছু চমু দৃশ্যাৱলী। ধন্যবাদ।